শিৱসাগৰ নগৰক স্বাক্ষৰ কৰি ১৭৯টা বসন্ত বৰকা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এজন ছাত্ৰৰ স্কুলীয়া জীৱনৰ ডায়েৰীৰ পৃষ্ঠাৰ পৰা যুগান্ত বৰাৰ কলমেৰে মুকুন্দ মাধৱৰ কণ্ঠ আৰু সমীৰ ৰঞ্জনৰ ব্যৱস্থাপনাৰে গহ্বৰ পাহৰিব নোৱাৰা মধুৰ স্মৃতি। মনত পৰেনে শিৱসাগৰ গহ্বৰ সেই মধুৰ ক্ষণবোৰলৈ? ফাৰ্ষ্ট এণ্ড ছেকেণ্ড গেটৰ মুখত কাৰোবাৰ বাইক অথবা স্কুটিৰ সেই আড্ডাবোৰ, চিঞৰ বাখৰৰ মাজতেই বডিং ৰোডে যোৱা ফুলেশ্বৰী সেই ধুনীয়া ছোৱালীকেইজনীলৈ চাই সুহুৰি মাৰি সিহঁতক জোকোৱাৰ কথাবোৰ ভাবিলেই নষ্টালজিক হৈ পৰা কিছুমান ভাল লগা স্মৃতি। অবিৰতভাৱে চলি যোৱা ক্লাছৰ সেই মুখ চুপতিবোৰৰ মাজত খিৰিকীৰ ফাকেৰে জুমি HSৰ ক্লাছত ক্লাছক চাই প্ৰেমৰ সাগৰত উটি ভাহি ফুৰা সেই কল্পনাবোৰ আৰু ফাকে ফাকে জুমি জুমি HSৰ কাপোলকেইটাক চোৱা। সময়ত স্কুল আহি নাপাই প্ৰিন্সিপাল ছাৰৰ পৰা শুনিবলৈ পোৱা মৰম লগা মাত আৰু ক্লাছ বাং মাৰি ধৰা পৰাৰ ভয়ত প্ৰণৱ দাৰ লগত মৰা লেকচাৰ আৰু ৰামদাৰ ফুচকা কৈ শেষ কৰিব নোৱাৰা কিছুমান ভাল লগা স্মৃতি। ভাল লগাৰে পৰা ভাল পোৱালৈকে সময়বোৰে বৰকৈ আমনি কৰে। বগা চাহাবৰ চহৰৰ আজি মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰি নিজকে বৰ নষ্টালজিক অনুভৱ কৰিছোঁ। বক্তিয়ান হোৱাৰ এক মধুৰ গৌৰৱ।